আপোনাৰ ফোন হেক হৈছে নেকি? এনেকুৱা 5টা সাইন যদি আপোনাৰ ফোনত থাকে তেন্তে আপুনি মানি লওক আপোনাৰ ফোন হেক হৈছে। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ দিনত স্মাৰ্টফোন সকলোৱে ইউজ কৰে। সেই স্মাৰ্টফোনতে প্ৰাইভেট ফটোজ, বেংক ডিটেইলছ লগতে প্ৰয়োজনীয় ডকুমেণ্টছ তেওঁলোকে ৰাখে। যদি আপোনাৰ ফোন হেক হৈ থাকে তেন্তে আপোনাৰ এই প্ৰয়োজনীয় ডকুমেণ্টছ তথা আপোনাৰ বেংক বেলেঞ্চ খালী হ'ব পাৰে, লগতে প্ৰাইভেট ফটোজ লিক হ'ব পাৰে। আপোনাৰ ফোন হেক হৈছে নে নাই আৰু যদি হেক হৈছে আমি এই হেকৰ পৰা কিদৰে বাচি থাকিব পাৰোঁ, লগতে যদি হেক হোৱা নাই কিদৰে আমি হেকাৰৰ পৰা আঁতৰাই থাকিব পাৰোঁ, সেই বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। সাইন নম্বৰ 1, বেটাৰী ফাৰ্ষ্ট ডিসচাৰ্জ। নৰ্মেলি ফোন ইউজ কৰিলে বেটাৰী এদিন চলিব লাগে, বাট সাডেনলি যদি ফাৰ্ষ্ট বেটাৰী লো হৈ আছে, আপুনি নেট ইউজ কৰা নাই তথাপি আপোনাৰ ফোনৰ যি বেটাৰী আছে সেইটো একেবাৰে লো হৈ আছে, সো তেনে ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ বেকগ্ৰাউণ্ডত যিবিলাক থাৰ্ড পাৰ্টি এপছ চলাই আছে হেকাৰ্ছবিলাকে, সো তেনে ক্ষেত্ৰত আপোনাৰ ফটোজ, বেংক ডিটেইলছ লগতে প্ৰয়োজনীয় ডকুমেণ্টছবিলাক ল'ব পাৰে। হেকাৰ্ছ এপছৰ মালৱেৰ বেকগ্ৰাউণ্ডত কণ্টিনিউৱাছলি ৰান কৰি আছে। ইয়াক বন্ধ কৰিবলৈ আপোনালোকে ফাৰ্ষ্টত ছেটিঙত যাব। ছেটিঙত যাই আপোনালোকে সাৰ্চ কৰিব বেটাৰী ইউজেছ। আপোনালোকে বেটাৰী ইউজেছত গৈ আপোনালোকে চেক কৰিব যে কোনটো এপে আপোনাৰ ফোনৰ বেটাৰী বেছি ইউজ হৈ আছে। সো যদি কোনো থাৰ্ড পাৰ্টি এপ ইউজ হৈ আছে, সো তেনে ক্ষেত্ৰত আপুনি সেই থাৰ্ড পাৰ্টি এপটো ইনষ্টল কৰিব পাৰে। সাইন নম্বৰ 2, ডাটা ইউজেছ আনইউজুৱেলি হাই। সাডেনলি আপোনাৰ মান্থলি ডাটা ফাৰ্ষ্ট হেক হৈ যায় নেকি? হেকাৰ্ছ আপোনাৰ ডাটা বেকগ্ৰাউণ্ডত সাইলেণ্টলি ইউজ কৰি থাকে, ফাইল, কণ্টেক্টছ, ফটোজ আদি সেন্ড কৰে। আপুনি ডাটা ইউজ নকৰিলেও আপোনাৰ ডাটা কনজাম্পশ্যন হাই দেখুৱায়, ডেট মিনছ হেক হৈছে। ইয়াক যদি আপুনি বন্ধ কৰিবলৈ খোজে তেন্তে আপুনি ফাৰ্ষ্টত ছেটিঙত যাব। ছেটিঙত যাই আপোনালোকে লিখিব ডাটা ইউজেছ। ডাটা ইউজেছত যাই আপোনালোকে এপ ৱাইজ ডাটা চেক কৰিব যে কোনটো এপে আপোনাৰ বেছি ডাটা কনজিউম কৰি আছে। যদি কোনো আননোন এপছ নাই বা থাৰ্ড পাৰ্টি এপছে আপোনাৰ ডাটা কনজিউম কৰি আছে, চ' আপুনি সোনকালে সেই এপছটো ডিসেবল কৰিব পাৰে নাইবা আনইনষ্টল কৰি দিব পাৰে যদি আপোনাৰ কোনো দৰকাৰ নাই। চ' এনেকুৱা আননোন এপছৰ দ্বাৰাই হেকাৰ্ছবিলাকে আপোনাৰ প্ৰাইভেট ফটোজ, বেংক ডিটেইলছ লগতে প্ৰয়োজনীয় তথ্য পাতিবিলাক আহৰণ কৰিব পাৰে, আৰু যাৰ ফলত আপোনাৰ বেংক বেলেঞ্চ খালী হ'ব পাৰে, লগতে প্ৰাইভেট ফটোজ লিক হ'ব পাৰে। সাইন নম্বৰ 3, আননোন এপছ ইনষ্টল আৰু পাৰমিশ্যন। আপুনি এপ ইনষ্টল কৰা নাই তথাপি আপোনাৰ ফোনত কিছুমান এনেকুৱা থাৰ্ড পাৰ্টি এপ দেখুৱায় যিবিলাক আপুনি কোনোদিনে ইনষ্টলে কৰা নাই। সেইবিলাকেই হ'ল থাৰ্ড পাৰ্টি এপ। চ' সেই থাৰ্ড পাৰ্টি এপৰ দ্বাৰা হেকাৰ্ছবিলাকে আপোনাৰ ফোনৰ এক্সেছ লৈ থাকে, আপোনাৰ কেমেৰাৰ এক্সেছ, আপোনাৰ মাইক্ৰফোনৰ এক্সেছ, লগতে কণ্টেক্টছৰ এক্সেছ। আপুনি সেই ফোনৰ দ্বাৰা আপুনি কি কৰি আছে, আপুনি ফোনটো ক'ত থৈছে, সকলোবিলাক আপোনাৰ সেই কেমেৰাৰ সহায়ত হেকাৰ্ছবিলাকে চাই আছে, লগতে আপুনি কাৰ লগত কথা পাতিছে, আপোনাৰ গেলেৰীত কি ফটোজ আছে সেইবিলাক সকলো হেকাৰ্ছবিলাকে চাব পাৰে। সাধাৰণতে এই এপবোৰ ফেক লিংক নাইবা SMS-ৰ সহায়ত ইনষ্টল হৈ থাকে। যদি কোনোবা এজনে ফেক লিংক নাইবা কোনো SMS-ৰ সহায়ত কোনো এটা এপৰ লিংক পঠোৱায় আপোনাক, চ' সেই লিংকত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ এপটো ইনষ্টল হৈ থাকিব। সাইন নম্বৰ 4, ফোন সাডেনলি শ্ল' প্লাছ পপ আপ এডছ। আপোনাৰ ফোন পোনপ্ৰথমে ফাষ্ট চলিছিল, বাট এতিয়া একেবাৰে শ্ল' চলি আছে, হেং হৈ থাকে। যেতিয়া আপুনি কোনোবা এটা গেম অ'পেন কৰিব সেই সময়ত ফোনটো একেবাৰে শ্ল' হৈ যায়। কোনোবা এটা এপ অ'পেন কৰিলে আপোনাৰ ফোনটো বহুতো হিট হৈ যায়। যদি আপোনাৰ ফোনতে এনেকুৱা প্ৰব্লেম হৈ থাকে, চ' কেতিয়াবা আপুনি কি কৰিব, কোনো ধৰণৰ এপছ নাই বা কোনো ধৰণৰ আপুনি গেম ইউজ কৰা নাই, কিন্তু আপোনাৰ ফোনটো একেবাৰে অভাৰ হিটিং হৈ আছে। চ' তেনে ক্ষেত্ৰত আপুনি বুজিব লাগিব যে আপোনাৰ ফোনটো কোনোবাই কণ্ট্ৰল কৰি আছে, কাৰণ বেকগ্ৰাউণ্ডত যেতিয়া এপছ কোনো এটা চলি থাকিব, চ' তেনে ক্ষেত্ৰত আপোনাৰ ফোনটো অট'মেটিকলি হিটিং হৈ থাকে। বেচিকলি আপোনাৰ যি থাৰ্ড পাৰ্টি এপ আছে সেই থাৰ্ড পাৰ্টি এপবিলাক আনইনষ্টল কৰিব লাগে, লগতে আপোনাৰ ফোনটো ৰিছেট কৰিব লাগে। ডিষ্টেঞ্চ SMS কলছ এণ্ড OTPs। আপোনাক কিছুমানে বেংকৰ পৰা এটা ন'টিচ পঠাব আৰু ক'ব যে ফোন কৰি ক'ব আপোনাক যে আপোনাৰ তাতে এটা OTP গৈছে, চ' সেই OTPটো আপোনাক ক'ব লাগে। আপুনি যেতিয়া সেই OTPটো কৈ দিব, চ' তেনে ক্ষেত্ৰত আপোনাৰ যি ফোন আছে সেই আপোনাৰ ফোনৰ যি
অল এক্সেছ আপোনাৰ সেই হেকাৰজনে লৈ যাব। চ' তেনে ক্ষেত্ৰত কোনো ধৰণৰ বেংকে আপোনাক ফোন কৰি OTP নোখোজে। চ' যদি OTP কোনোবাই দিন কোনো বেংকেৰ পৰা খোজে চ' আপুনি সেই OTPটো নিদিব, কাৰণ এইটো ফ্ৰড হয়, স্কেম হয় আৰু হেকাৰ্ছবিলাকে এইবিলাক কাম কৰি থাকে। আপোনাৰ পাছৱৰ্ড হেক কৰি থাকিব, আপোনাৰ পাছৱৰ্ড হেক হ'ব পাৰে, যাৰ বাবে আপুনি OTP এইবিলাক কাৰোবাক নেদেখুৱাব। কেতিয়াবা আপোনাৰ মোবাইলৰ পৰা কোনোবা আননোন নম্বৰত ফোন যাই থাকে। চ' তেনে ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যে এই মোবাইলটো আপোনাৰ কণ্ট্ৰলত নাই, হেকাৰ্ছৰ কণ্ট্ৰলত আছে। চ' এইবিলাক যেতিয়া আপুনি এৰাই চলিব পাৰিব তেতিয়া আপোনাৰ ফোনটো ফাষ্ট চলিব, লগতে হিটিং কম হ'ব। যেতিয়া আমি কোনো এটা এপছ অপেন কৰোঁ সেই সময়ত আমাক কি পাৰ্মিশ্যন খোজে যে আমি এইটোৰ পাৰ্মিশ্যন দিম নে নিদিম। তাত লিখাই থাকিব যে মাইক্ৰফোনৰ এক্সেছটো যিজনে এপ ডেভেলপমেণ্ট কৰিছে তাক সেইজনে কণ্ট্ৰল কৰিব পাৰিব। চ' যেতিয়া আপুনি এলাউ মাৰি দিব চ' তেনে ক্ষেত্ৰত আপোনাৰ মাইক্ৰফোন, কেমেৰা, লগতে আপোনাৰ কণ্টেক্টছ, ফটোছ এইবিলাকৰ এক্সেছ সেই ব্যক্তিজনৰ হাতত যাব, লগতে আপোনাৰ ফোনটো কণ্ট্ৰল কৰিব পাৰিব। চ' এনেকুৱা ফ্ৰড, স্কেম আৰু হেকাৰ্ছৰ পৰা যদি আপুনি বাচি থাকিব খোজে এতিয়াও বৰ্তমান সময়ত যদি আপোনাৰ ফোনত এইবিলাক প্ৰব্লেমে দেখা দিছে চ' আপুনি ফোনটো এবাৰ ৰিছেট কৰিব পাৰে। ৰিছেট কৰাৰ ফলত আপোনাৰ ফোনটো একেবাৰে নতুন হৈ যাব, আপোনাৰ ফোনটো আগৰ নিচিনাকৈ ফাষ্ট চলিব, লগতে আপোনাৰ ফোনত কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ ইনষ্টল নাথাকিব। চ' যদি আপোনাৰ ফোনত থাৰ্ড পাৰ্টি এপ ইনষ্টল আছে চ' আপুনি এণ্টিভাইৰাছ এপ ইনষ্টল কৰি কিনে আপুনি চাব পাৰে যে আপোনাৰ থাৰ্ড পাৰ্টি এপ আছেনে নাই। চ' মই আপোনাক এক্সট্ৰা টিপ এটা ৰিকমেণ্ড কৰিম যে আপোনালোকে যেতিয়া কোনো ধৰণৰ এপছ ইনষ্টল কৰিব ফোনত চ' আপুনি চেষ্টা কৰিব কি 100% প্লে ষ্ট'ৰৰ পৰা এপ ইনষ্টল কৰাৰ কাৰণে, কাৰণ প্লে ষ্ট'ৰ একেবাৰে 100% ছিকিউৰ এপ হয়। চ' আপুনি ইয়াৰ পৰা যদি কোনো এটা এপছ ইনষ্টল কৰে চ' তেনে ক্ষেত্ৰত ভাইৰাছ নোহোৱা এপছ আপুনি পাব আৰু এপটো ফ্ৰীলি আপুনি ইউজ কৰিব পাৰিব। চ' ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাহে। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টোত লাইক কৰিবা। চ' আজিৰ কাৰণে এইখিনি টেক ভিডিঅ' চোৱাৰ কাৰণে তোমালোকে চেনেলটো ভিজিট কৰিব পাৰা। চ' সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, ধন্যবাদ।